রাখিছ না এবার রাখিছ না দেখো তোমার বিখন বদল কম না কি সেন্টার বিখন করে তুলিছে আপোনাক ইয়ে বস্তৰ দুদৰ্শা দেখি মই বৰ অস্থিৰ কৰিছোঁ বৰ অস্থিৰ কৰিছোঁ নাট খুলিলো ৰহস্যৰ দুৱাৰ ভাই পাতি কম বিশেষ মহাভক্ত যাৰ বাবে প্ৰভু অন্তৰ্জনাদানৰ কৰিছে অংকৰ প্ৰিয়ে নাট উদামা নামে আছে দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্য বন্ধু মোৰ বাল্যবন্ধু শান্তিমণি গুৰুৰ গৃহত একেলগে লাগিছিল বিদ্যা শিক্ষা জ্ঞান প্ৰিয়ে শান্তিপনি গুৰু গৃহত একেলগে লভিছিলোঁ দুয়ো বিদ্যা জ্ঞান কিন্তু মায়াময় সংসাৰৰ দুখ শৃংখলত শৃংখলিত আজি তেওঁ বাস কৰে ভগা পজাত খুজি মাগি যি পাই তাৰে ক্ষুধা কৰে নিবাৰণ একান্ত মনে মাথো তেওঁ জপে মোৰ নাম দয়াময় ভক্ত লোকৰত আপোনাৰ কৃপা দৃষ্টি কিয় কৰা নাই বৰ্ষণ প্ৰিয়ে না মই তেওঁক কৃপা কৰিবলৈ সদা প্ৰস্তুত কিন্তু সুদামাই যে মোক সেই সুযোগ আজি পৰ্যন্ত দিয়া নাই মই বুজানো স্বামী প্ৰিয়ে সুদামা নহয় কোনো সাধাৰণ মানৱ পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয় তেওঁ জানে ভালদৰে তেওঁৰ দৰিদ্ৰতা তেওঁৰ কৰ্মফল সেয়ে অমনিকে আমাৰ নাম জপিছে যদিও কেতিয়াও কৰা নাই কোনো দানৰ অনুৰোধ যদি সুদামাই এবাৰলৈ হ'লেও মোক দুখ দূৰ কৰিবলৈ আহ্বান কৰে তেন্তে তুৰন্তে তেওঁ দুখ কৰিম নিবাৰণ এটা কথা কিন্তু মই এতিয়াও বুজা নাই স্বামী প্ৰিয়ে আপোনাৰ পৰম মিত্ৰ হৈ আপোনাৰ সাক্ষাতৰ বাবে অন্তৰ্দিনে অহা নাই কিয় প্ৰিয়ে না সুদামাই যে মোক সাক্ষাৎ কৰিবলৈ সংকোচ বোধ কৰে জানোচা লজ্জিত মই জানোচা ম্লান হয় বন্ধুত্বৰ গৌৰৱ ধন্য ধন্য সুদামা ভক্তিৰ দোলেৰে বাজিছা তুমি জগতৰ সতে প্ৰভু আপোনাৰ সেই পৰম মিত্ৰ সুদামা সাক্ষাৎ পাবৰ বাবে ঘনে ঘনে মোৰ ইচ্ছা হৈছে জাগ্ৰত প্ৰিয়ে না তোমাৰ ইচ্ছা অতি শীঘ্ৰেই পূৰ্ণ হ'ব